এইটো এটা আমাৰ মানে টেংকত আমি মোৱা পুঠি খলিহনা এইবিলাকৰ গোটেই মানে ব্ৰিডিং হেৰিটো আমি ইয়াতে কৰো। স্থানীয় মাছৰ প্ৰজননৰ কাৰণে আপুনি এইটো সেট বনাই লৈ লৈছে। পানীটো ভৰ্তি হৈ গ'ল, হৈ যোৱাৰ পিছত আমি ইয়াতে ৰানিং ৱাটাৰৰ প্ৰয়োজন নাই আমাৰ থলুৱা মাছটো। সিহঁতক এটা এনভাইৰনমেণ্ট দিব লাগে। সেইকাৰণে আমি কি কৰিছো, এই বস্তুটো আমি নিজে বনাই লৈছো। এইটো দিয়াৰ পিছত মাছটোৰ এটা সেই পৰিৱেশটো পাই যাব, আৰু এইটো পোৱাৰ পিছত মাছটো ভাবিব কি যে বৰষুণ দি আছে। হয়, 1.5 মিলিয়ন আৰু এইটো কন্টিনিউয়াস হৈ আছে বৰ্তমান, কন্টিনিউ চলি আছে এতিয়া। যোৱা বছৰ আমি সাকসেসফুলি ব্ৰিডিং কৰিলো মোৱা মাছ, পুঠি মাছ, মানে মুখ্যতঃ আমাৰ মোৱা মাছ, পুঠি মাছ, খলিহনা, দৰিকণা, টিঙৰা মাছ হৈ গৈছে। আৰু এইটো বস্তুত ইমান বেছি মজাটো আছে কি আপোনাৰ যে মার্কেট প্ৰাইসটো বহুত হাই আছে। চাহিদা যথেষ্ট আছে। গতিকে এইটোত প্ৰব্লেমে নাই, খালি আপুনি কালচাৰ কৰক আৰু কম সময়ত এইটো মাৰ্কেটত মালটো বিক্ৰী কৰিব পৰা এটা উপযুক্ত হৈ যায়। 20 কিলো 50 কিলো যদি মোৱা মাছ লাগে বুলি কয়, তেতিয়া বোলে মাৰ্কেটত নাপায়। নিশ্চয় 20 কিলো পুঠি মাছ লাগে বুলি কওকচোন, আপুনি 20 কিলো পুঠি মাছ নাপায়। কিন্তু এনেই চবে ক'ব, চবৰ ঘৰতে আমাৰ ঘৰত পুঠি মাছ আছে, আমাৰ ঘৰত মোৱা মাছৰ কালচাৰ, কিন্তু যেতিয়া মাৰ্কেটত লাগা হ'ব তেতিয়া কিন্তু নাপাব। আৰু এতিয়া আপোনাৰ মাছৰ গুৰি পৰ্যন্ত মানে মাৰ্কেটত পাবলৈ এভেইলেবল হৈ গৈছে, কিন্তু আমাৰ ইয়াতে প্ৰডাকশ্যন সেনেকুৱাকে নাই। 1 কিলো মাছৰ শুকান মাছৰ গুৰিত আপোনাৰ 1000 টকা কিলো হয়। 3 মাহত আৰামছে যদি আপোনাৰ প্ৰপাৰ খাদ্যটো দিয়া যায়, তেতিয়াহ'লে 3 মাহত আপুনি চেল কৰিব পৰা হয়। কিন্তু খালি এইটো যদি যেনেকে ৰৌ ভুকুৱা কৰে, এই সৰু মাছটো যদি অলপমান কৰি দিয়ে, তেতিয়াহ'লে ফাৰ্মাৰজনৰ বেনিফিটটো ডাবল হৈ যায়। আমাৰ লগত ধৰক বহুত ডাঙৰ মানে কোম্পানীও যোগাযোগ কৰি আছে, যে তেওঁলোকক যদি হিউজ কোৱান্টিটি অফ প্ৰডাকশ্যন যদি আমাৰ এই অঞ্চলত হৈ যায়, তেতিয়াহ'লে তেওঁলোকে ইয়াতে ইণ্ডাষ্ট্ৰি বহাবলৈ ৰেডি হৈ আছে। নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈকে। প্ৰিয় দৰ্শক, আজি আপোনালোকক লৈ যাব বিচাৰিছোঁ এজন মৎস্য বন্ধুৰ ওচৰলৈকে। নাম তেখেতৰ বিশ্বজিৎ শৰ্মা, দৰং জিলাৰ এজন বিশিষ্ট মীন খেতিয়ক। তেখেতে আৰম্ভ কৰিছে ৱৰ্ল্ড ফিছ নামৰ এটা সংস্থাৰ জৰিয়তে স্থানীয় মাছৰ প্ৰজনন কেন্দ্ৰ। মোৱা, খলিহনা, দৰিকণা, কাৱৈ, শিঙি সকলো ধৰণৰ স্থানীয় মাছৰ প্ৰজনন কেন্দ্ৰ স্থাপন কৰি আমাৰ স্থানীয় মীনপালকসকলে যাতে স্থানীয় মাছৰ পালন কৰিব পাৰে। আৰু আপোনালোকে হয়তো জানেই যে দৰ্শকসকল, যে স্থানীয় মাছৰ যথেষ্ট পৰিমাণৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট পৰিমাণৰ বজাৰৰ চাহিদা আছে, আৰু এই চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ৱৰ্ল্ড ফিছ নামৰ সংস্থাটিৰ জৰিয়তে আমাৰ বিশ্বজিতে এটি সপোন ৰচিছে আমাৰ স্থানীয় কৃষকসকলৰ মাজত, যে তেখেতলোকে যে স্থানীয় মাছৰ 3মহীয়া কালচাৰ কৰি তেওঁলোকে যথেষ্ট পৰিমাণৰ উপাৰ্জন দুগুণ কৰাৰ ফল আছে। গতিকে স্থানীয় মাছ পালন কৰিম বুলি ভাবিছে, তেতিয়াহ'লে বিশ্বজিৎ শৰ্মাৰ এই ফাৰ্মখন নিশ্চিতভাৱে পৰিদৰ্শন কৰিব লাগিব। স্থানীয় মাছৰ প্ৰজনন কৰি তেওঁলোকে কিদৰে আমাৰ কৃষকসকলৰ বাবে আশাৰ ৰেঙনি কঢ়িয়াই আছে, আহক তেখেতৰ ফাৰ্মখন পৰিদৰ্শন কৰোঁ। 4 নম্বৰ নাৰ্চাৰী পন, সেইটো 5 নম্বৰ নাৰ্চাৰী পন। মোৱা পুঠিৰ কাৰণে আমাৰ এটা ইনোভেটিভ আমি হেৰি লৈছোঁ। তো এইটো এটা আমাৰ মানে টেংকত আমি মোৱা পুঠি খলিহনা এইবিলাকৰ গোটেই মানে ব্ৰিডিং হেৰিটো আমি ইয়াতে কৰোঁ। এইটো কাৰণে আপোনাৰ ধৰক স্থানীয় মাছৰ প্ৰজননৰ কাৰণে আপুনি এইটো সেট বনাই লৈ লৈছে। এইটো সেটত বনাই লৈছে আপুনি। ইয়াতে পানীৰ হেৰিটো ধৰক এনেকুৱাকৈ আহি গ'ল, ইয়াতে পানীটো ভৰ্তি হৈ গ'ল, হৈ যোৱাৰ পিছত আমি যেতিয়া আপোনাৰ মাছটো আমি ইনজেক্ট কৰিম, ইনজেক্ট কৰাৰ আগতে ইনজেক্ট কৰি থৈ দিলোঁ। ইনজেক্ট কৰাৰ পিছত আপোনাৰ যেনেকে ধৰক IMCত আপোনাৰ ৰানিং ৱাটাৰ লাগে, ইয়াতে ৰানিং ৱাটাৰৰ প্ৰয়োজন নাই আমাৰ থলুৱা মাছটো। তো এই মাছটো কিন্তু এটা বস্তুৰে প্ৰয়োজন, সিহঁতক এটা এনভাইৰনমেণ্ট দিব লাগে। সেইকাৰণে আমি কি কৰিছো, এই বস্তুটো আমি নিজে বনাই লৈছো। এইটো দিয়াৰ পিছত মাছটোৰ এটা সেই পৰিৱেশটো পাই যাব, আৰু এইটো পোৱাৰ পিছত মাছটো ভাবিব কি যে বৰষুণ দি আছে। খুব ধুনীয়া প্ৰচেছ। এই প্ৰচেছত মাছক এটা প্ৰাকৃতিক পৰিৱেশ দিয়া হয় কৃত্ৰিমভাৱে, নহয় জানো, যাৰ ফলত নেকি সিহঁতে প্ৰজনন কৰিবৰ কাৰণে সুবিধা হয়, আৰু যথেষ্ট পৰিমাণৰ ইয়াৰ পৰা উৎপাদনো যথেষ্ট পাইছে, নহয় জানো। চিষ্টেম একদম চিম্পুল হয়, চিম্পুল হয়। আপুনি 2টা টেংকিত আপুনি কিমান মাছ স্পন আপুনি প্ৰডাকশ্যন কৰিছিলে এইবুলি? এইবাৰ আমাৰ 1.5 মিলিয়ন। আৰু এই দুটাত আমাৰ 2টা টেংক আছে, 2টাতে বেলেগ বেলেগ একেলগে, যিহেতু আমি সময়টো দিবই লাগিব, সেইকাৰণে আমি 2টা টেংক আৰু টেংক বঢ়াম অহা বছৰ, তাৰ পিছলৈ আৰু বঢ়াই যাম আমি। এতিয়া খালি এক্সপেৰিমেণ্ট চলি আছে। এক্সপেৰিমেণ্ট যিহেতু আমি ছাকচেছ হৈছোঁ, সেইকাৰণে আৰু বস্তু বঢ়াই গৈ থাকিম। আপুনি যথেষ্ট পৰিমাণে আমাৰ কৃষকসকলৰ কাৰণে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। আমাৰ পুঠি মাছ, মোৱা মাছ আৰু আমাৰ খলিহনা, কাৱৈ ইত্যাদি স্থানীয় মাছৰ প্ৰজনন কৰি আপুনি এই বিশাল আপোনাৰ ফাৰ্মখনত আপুনি বৰ্তমান পালন কৰি আছে। স্থানীয় মাছৰ প্ৰজননৰ কথা কেনেকৈ মনত আহিল আপুনি কওকচোন অলপ। এইটো একচুৱেলি ৱৰ্ল্ড ফিছৰ এটা আমাৰ স্পনচাৰ্ড প্ৰগ্ৰেম পালোঁ আমি।
ৱৰ্ল্ড ফিছৰ আপোনাৰ অল অভাৰ ইণ্ডিয়াৰ কাৰণে দুটা প্ৰজেক্ট তেওঁলোকে লঞ্চ কৰিছিল। এটা উৰিষ্যা গভৰ্ণমেণ্টত আৰু এটা আছাম গভৰ্ণমেণ্টত। তো আছাম গভৰ্ণমেণ্টৰ গোটেই কামখিনি কাৰণে মই মানে ফাৰ্মখন চিলেকশ্যন পাইছিলোঁ আৰু তাৰপিছত আপোনাৰ এইটো কিমান চন আছিল, যোৱা বছৰ নহয় তাৰ আগৰ বছৰ 2021 চনতে এইটো কাম প্ৰজেক্ট আৰম্ভ কৰিছিল। কিন্তু 2022 চনত যিটো প্ৰলয়ংকাৰী বানপানী আছিল, সেই বানপানীত গোটেই ফাৰ্মখন ডুবি যোৱাত গোটেই প্ৰজেক্টটো আমাৰ ফেইল হৈছিল। যোৱা বছৰ আমি ছাকচেছফুলি ব্ৰিডিং কৰিলোঁ মোৱা মাছ, পুঠি মাছ, মানে মুখ্যতঃ আমাৰ মোৱা মাছ, পুঠি মাছ, খলিহনা, দৰিকণা, টিঙৰাৰ যথেষ্ট চাহিদা আছে। আমাৰ শিঙি আৰু মাগুৰৰ কথাটো আমি পিছত আহিম। এতিয়া এই মাছবিলাকৰ প্ৰতি যে প্ৰজননৰ কথা যে ভাবিলে কাৰণটো কেনেকুৱা? তাৰমানে গোটেই বস্তুটোৱে কনচেপ্টটোৱে আমাৰ এটা যিহেতু প্ৰজেক্টৰ আণ্ডাৰত আমি কাম কৰি আছিলোঁ, চ' সেইকাৰণে আমাৰ এই গোটেই বস্তুকেইটা প্ৰজেক্টৰ ভিতৰতে আছিল। চ' এনেই আগতেতো মই IMCৰ মানে ফাৰ্ম আছিল এখন। IMC এতিয়া মোৰ মানে IMCটো ছেকেণ্ডাৰী হৈ গৈছে, এইটো মানে মেইন কাম হৈ গৈছে। আৰু এইটো বস্তুত ইমান বেছি মজাটো আছে কি আপোনাৰ যে মাৰ্কেট প্ৰাইচটো বহুত হাই আছে, চাহিদা যথেষ্ট আছে, গতিকে এইটোত প্ৰব্লেমে নাই। খালি আপুনি কালচাৰ কৰক আৰু কম সময়ত এইটো মাৰ্কেটত মালটো বিক্ৰী কৰিব পৰা এটা উপযুক্ত হৈ যায়। এতিয়া পুঠি মাছৰ যিখিনি আপুনি প্ৰজনন কৰিছে, মুখ্যতঃ আপুনি পুঠি মাছৰে কৰিছে। পুঠি মাছখিনি ব্ৰিডিং কৰোঁতে আপুনি কেনেদৰে আগবাঢ়িছিলে অকণমান কৈ দিব। পুঠি মাছটো আপোনাৰ যিটো মানে ধৰক নৰ্মেলি আমাৰ IMCৰ যিখিনি গাইডলাইনছ আছে বা ক্ৰাইটেৰিয়া আছে সেইখিনিয়ে ফ'ল' কৰা যায়। ত' সেনেকৈ আমি মাছখিনি প্ৰথমতে কণ্ডিশ্যন কৰি ৰাখিলোঁ, তাৰপিছত আপোনাৰ ইনজেকশ্যন কৰিলোঁ। ইনজেকশ্যন কৰাৰ পিছত আপোনাৰ কি কয় এইটো কণী আহিল, কণীৰ পিছত স্পনৰ পিছত এতিয়া আমি কমপ্লিট নাৰ্চাৰী। আপুনি ভাৰতীয় মেজৰ কাপৰ ৰৌ, বাহু, মিৰিকা যেনেকৈ প্ৰজনন কৰে ঠিক তেনেদৰে কৰা হয়। কিন্তু কথা হ'ল ইয়াৰ কিছু আপোনাৰ এটা লাভজনকভাৱে আমাৰ ইয়াৰ বজাৰৰ যথেষ্ট চাহিদা আছে। এই স্পনবিলাক আপুনি যে কালেকশ্যন কৰি ক'ত কেনেকৈ আপুনি কালচাৰ কৰে? স্পনৰ এতিয়া এইটোৱে আপোনাৰ নাৰ্চাৰী টেংক। এই নাৰ্চাৰী টেংকটোত আপোনাৰ গোটেইখিনি ধৰক আমাৰ মোটামুটি 4 লিটাৰ 4.5 লিটাৰ মান স্পন ওলাইছিল আমাৰ ফাৰ্ষ্ট ব্ৰিডিংটোত। গোটেইখিনি 4 লিটাৰ মানে কিমান মান স্পন হ'ব পাৰে? আমাৰ ধৰক আপোনাৰ 1.5 মিলিয়ন হ'ব পাৰে। গতিকে 1.5 মিলিয়ন স্পন আপুনি আপোনাৰ পুখুৰীত দিয়ে আপোনালোকে এই পৰীক্ষামূলকভাৱে এতিয়া বৰ্তমান কৰিছে। গতিকে আমাৰ যিসকল কৃষকে পুঠি মাছ বা দৰিকণা, মোৱা মাছ ইত্যাদি যথেষ্ট আপোনাৰ এই গুণ আছে, নিউট্ৰিশ্যনেল ভেলু আছে, নহয় জানো? গৰ্ভৱতী মহিলাই হওক বা শিশুৰ ক্ষেত্ৰতে যথেষ্ট পৰিমাণৰ ইয়াৰ নিউট্ৰিশ্যনেল ভেলু আছে। এই ক্ষেত্ৰত আপুনি বজাৰখন কেনেকৈ আপুনি আগবঢ়াম বুলি ভাবিছে? বজাৰখন এভেইলেবল। আজি আপোনাৰ যদি মঙলদৈ, চাপ'জ মই মঙলদৈ মানুহ, মঙলদৈৰ কথাই কওঁ, মঙলদৈত যদি মই আপোনাক 1 কুইণ্টেল বা 20 কিলো 50 কিলো যদি মোৱা মাছ লাগে বুলি কয়, তেতিয়া বোলে মাৰ্কেটত নাপায়। 20 কিলো পুঠি মাছ লাগে বুলি কওকচোন, আপুনি 20 কিলো পুঠি মাছ নাপায়। কিন্তু এনেই চবেই ক'ব চবৰ ঘৰতে আমাৰ ঘৰত পুঠি মাছ আছে, আমাৰ ঘৰত মোৱা মাছৰ কালচাৰ, কিন্তু যেতিয়া মাৰ্কেটত লগা হ'ব তেতিয়া কিন্তু নাপায়। আৰু এই বজাৰৰ যথেষ্ট চাহিদাৰ অনুসৰি আমাৰ মঙলদৈ অঞ্চলত আপুনি এই এটা অঞ্চলত আপুনি ফাৰ্মখনত যথেষ্ট পৰিমাণৰ স্থানীয় মাছৰ যি প্ৰজনন কৰিছে আৰু ভৱিষ্যতে আৰু কেনেকুৱা ধৰণৰ পৰিকল্পনা হাতত লৈছে? যেনে ধৰক আপোনাৰ টিঙৰা মাছ, এইটো যথেষ্ট আপোনাৰ ঔষধি গুণযুক্ত আপোনাৰ মাছ, কেনেদৰে আপুনি ল'ম বুলি ভাবিছে? চাওক, এতিয়া মই ক'লোৱেই আপোনাৰ আজিকালি অকল মাছৰ যে আমি মাছটো ভাজি খাম বা টেঙা বনাই কিবা কৰি খাম সেইখিনিতে নাই, তাতকে আৰু অলপমান 1 ষ্টেপ 2 ষ্টেপ ওপৰত গুচি গৈছে। কাৰণ এতিয়া আপোনাৰ মাছৰ গুৰি পৰ্যন্ত মানে মাৰ্কেটত পাবলৈ এভেইলেবল হৈ গৈছে, কিন্তু আমাৰ ইয়াতে প্ৰডাকশ্যন সেনেকুৱাকৈ নাই। 1 কিলো মাছৰ শুকান মাছৰ গুৰিত আপোনাৰ 1000 টকা কিলো। এতিয়া মাছৰ খাদ্য বনাবৰ কাৰণেও শুকান মাছৰ গুৰি লাগে বা যিকোনো ধৰণৰ লাইফ ষ্টকৰ ক্ষেত্ৰতো লাগে। গুৱাহাটীত আপোনাৰ মহানগৰত আপোনাৰ যিটো এই মধ্যাহ্ন ভোজন চলি আছে স্কুলবিলাকত, তো তাতে তেওঁলোকে মোৱা মাছৰ গুৰি খাদ্যৰ লগত আমাৰ ইফালে ধৰক বেলেগ বেলেগ চাইডে কণী চনি এইবিলাক দি আছে, কিন্তু গুৱাহাটীত মোৱা মাছৰ গুৰি দি মানে সেই নিউট্ৰিশ্যন ভেলুটো বহুত বঢ়াই দিছে। নিশ্চয় সৰু সৰু বাচ্চা ল'ৰা, আমাৰ স্থানীয় যিসকল ক্ষুদ্ৰ বা উপান্ত কৃষকসকল আছে, তেওঁলোকে যদি এনেকুৱা ধৰণৰ পুঠি মাছ বা মোৱা মাছ বিভিন্ন ধৰণৰ স্থানীয় জাতৰ মাছৰ পোনা ল'ব বিচাৰে, আপোনাৰ পৰা ল'ব পাৰিব? হয়, নিশ্চিতভাৱে ল'ব পাৰিব। এতিয়া কথা হ'ল আপোনাৰ কেনেকৈ ধৰণৰ বিক্ৰী মূল্যটো কেনেকুৱা? আমাৰ প্ৰথমতে প্ৰশ্ন আহিব, তেওঁলোকে কিনিব আহিলে বিক্ৰী মূল্যটো কিমান মান আহিব? নহয় ছাৰ, এতিয়া আপোনাৰ আমাৰ
স্পনতে যদি লয় তেওঁলোকে উম। স্পন ললে ধৰক খুব বেছিতে পাৰ লিটাৰ আমাৰ 2000 টকা মানৰ পাৰ ভিতৰতে লিটাৰ থাকে 2000 মানে 2000 নাম্বাৰ কিমান থাকিব লিটাৰ বুলি ক'লে অকল অসুবিধা হৈ যায় 1 লিটাৰত মিনিমাম আহিব পাৰে 10ৰ ওপৰত 10ৰ ওপৰত আহি যায় 10ৰ ওপৰত 10 লাখ স্পনত আপুনি 2000 টকা দি আপোনাৰ স্থানীয় আমাৰ যিসকল উপান্ত বা ক্ষুদ্ৰ কৃষক মীন পালক আছে তেওঁলোকে লৈ গৈ যদি আপুনি পুখুৰীত ক্ষুদ্ৰ এটা পুখুৰী যদি বনাই তেওঁলোকে পালন কৰে এক কথা পুখুৰীটো কৰিব যথেষ্ট তেখেতে লাভৱান হ'ব হয়। পাৰে আৰু আমাৰ পুঠি মাছৰ লগত যি দৰিকণা খলিহনা একেলগে পালন কৰিব চব পাৰে গোটেইখিনি আমাৰ থলুৱা যি প্ৰজাতি আছে চব চব কৰিব প্ৰজাতি পাৰে ৰাখিব পাৰি খাদ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ খাদ্যত তেওঁলোকে অৱলম্বন আপোনাৰ কৰিব একদম সৰু খাদ্য দিলে হ'ল কোনো ধৰক মাল্টিনেশ্যনেল কোম্পানীৰ খাদ্য ইয়াতে খোৱাৰ প্ৰয়োজন নাই হয়। গুদা অকনমান দি দিয়ক আপুনি গুদা মানে আমাৰ চাউলৰ মল আৰু খলি হৈ লগে অলপমান যেনেকে আমি মাছক দিওঁ তেনেকে দিলেই হ'ল চেম আৰু ৰেগুলাৰ দিব নালাগে কাৰণ আমি কেই মাহত উপযুক্ত হয় বিক্ৰী এইটো উপযুক্ত বিক্ৰী উপযুক্ত 3 মাহত আৰামছে যদি আপোনাৰ প্ৰপাৰ খাদ্যটো দিয়া যায় তেতিয়াহ'লে 3 মাহত আপুনি চেল কৰিব পৰা হয় আৰু 3 মাহ বুলি নহয় 3 মাহৰ মূৰে মূৰে আপুনি যিমান ইচ্ছা মানে ষ্টেপ ৱাইজ আপুনি বিক্ৰী কৰি থাকিব বছৰত আপুনি 4বাৰ মাছটো বিক্ৰী কৰিব এটা পাৰিব পুখুৰীৰ পৰা আপুনি এটা কথা কৈছে 1 বিঘা পানীকালি পুখুৰীত আমি কিমান স্পন দিব পাৰিম আপুনি ধৰক এটা গোটেইখিনি যদি আমি দিওঁ ধৰক স্থানীয় জাতৰ মাছ 1 বিঘাত আমি মোটামুটি এনেতো IMC হলেতো বহুত কমিয়ে যায় ইয়াতে আমাৰ মোটামুটি আপোনাৰ স্পেচৰ অসুবিধা নহয় স্পেচৰ অসুবিধা কাৰণ মাছবিলাক সৰু সৰু মাছ গতিকে যথেষ্ট পৰিমাণে মাছ দিব পৰা যাব আৰু ইয়াৰ পৰা উৎপাদনো যথেষ্ট হ'ব পাৰিব আৰু আমি কৃষকসকলে যদি ইচ্ছা কৰে আপোনাৰ লগত কণ্টেক্ট কৰিব পাৰিব ইয়াৰ পৰা যথেষ্ট ধৰণৰ স্থানীয় মাছৰ পোনা নি তেওঁলোকে পুখুৰীত মিলি দিব পাৰিব পানীৰ পুখুৰী কিবা মেৰামতিৰ কথা আহিব নেকি মেৰামতিৰ কথাটো থাকিব যদি মেৰামতিটো ভাল হয় উপযুক্ত হয় তেতিয়াহ'লে তাৰ ৰিজাল্টটো ভাল হ'ব নিশ্চয় চূণ বা সাৰ প্ৰয়োগ কৰিবই লাগিব চূণটো আমি ধৰক পুখুৰীত দেখি পানীৰ কালাৰ পুৰা একদম সেউজীয়া হৈ আছে প্লেংটন ভৰ্তি হৈ আছে প্লেংটনৰ কাৰণে আকৌ বেলেগকে আমি ট্ৰিটমেণ্টো কৰি আছো প্লাছ আকৌ আমি মান্থলি চূণো প্ৰয়োগ কৰি আছো পানীৰ pH-টো আমি ৰেগুলাৰ অবজাৰ্ভ কৰি আছো গতিকে গোটেই বস্তুখিনি মানে ফুললি এটা অবজাৰ্ভাৰ মানে অসমৰ এটা যথেষ্ট অসমৰ আমাৰ কৃষকসকলৰ কাৰণে যথেষ্ট এটা আশাৰ বতৰা স্থানীয় মাছৰ পোনা পাবৰ কাৰণে যথেষ্ট অসুবিধা হৈ আছিল বা ধৰক আপুনি নদী বা আমাৰ দুভা বিল ইত্যাদিত মাৰি পেলাই তেওঁলোকে মাছটো কালেকশ্যন কৰিছিলে এতিয়া সেই যিটো আমাৰ অসুবিধা আছিলে বা সমস্যা আছিলে সেই সমস্যাৰ পৰা মুক্তি নিশ্চিতভাৱে পাব আৰু আপোনাৰ পৰা এনেকুৱা ধৰণৰ পোনা নি তেওঁলোকে মানে এটা কালচাৰ কৰিব পাৰিব আমাৰ ভাৰতীয় মেজৰ কাৰ্প বা ধৰক আমাৰ যিবিলাক ৰৌ বাহু মিৰিকা আছে তাতকৈ এনেকুৱা ধৰণৰ মাছ একেলগে পুহিব পাৰিব পলিকালচাৰ চিষ্টেমত একেলগে এইটোতো আমাৰ পুখুৰীবিলাকতো সচৰাচৰ থাকে মেক্সিমাম ঘৰত আছে যে IMC মানে ইণ্ডিয়ান যিটো কাৰ্প আছে ৰৌ বাহুৰ লগত মোৱা মাছটো থাকেই কাৱৈ মাছ থাকে খলিহনা থাকে গতিকে তাতেতো কোনো ধৰণৰ অসুবিধা নহয় কিন্তু খালি এইটো যদি যেনেকে ৰৌ ভুকুৱা কৰে এই সৰু মাছটো যদি অলপমান কৰি দিয়ে তেতিয়াহ'লে ফাৰ্মাৰজনৰ বেনিফিটটো ডাবল হৈ যায় দুগুণ উপাৰ্জন হয় আৰু ইয়াৰ বেনিফিটটো বহুত যথেষ্ট আছে বজাৰৰ চাহিদা আছে আপোনাৰ মোৱা মাছ 1 কেজিৰ দাম বৰ্তমান কিমান হৈ আছে মোৱা মাছ এতিয়া বৰ্তমান 1 কিলোৰ দাম আপোনাৰ 200-250 টকা হৈ আছে আৰু পুঠি মাছৰ 300-350 টকা বহুত যথেষ্ট আছে শিঙি আমাৰ টিঙৰা মাছৰ আপোনাৰ 700-800 টকা আৰু আপুনি ভৱিষ্যতে এনেকুৱা লৈছে নেকি যে শিঙি মাছ মাগুৰ মাছ বা আমাৰ বায়ুচাখী যিবিলাক মাছ আছে সেইবিলাকৰ প্ৰজননৰ কথা চিন্তা কৰিছে নেকি এইটো লাইনতো আমি গৈ আছো লাহে লাহে কিন্তু মানে ধৰক সেইখিনিৰ কাৰণে আকৌ হেডচাৰীটোৰ প্ৰিপাৰেচনটো আৰু অলপমান বেলেগ আহি যায় গতিকে সেই বস্তুখিনি আগতে আমি ছেটআপটো ঠিক কৰি ল'ম তাৰপিছত আমি সেইটো ষ্টেপত যাম আৰু ইতিমধ্যে আপুনিতো এৰিয়া বা আমাৰ যিখিনি স্থানীয় মাছৰ সেইখিনিতো আপুনি হেডচাৰীটো মই চাম বাৰু হেডচাৰী আপুনি কেনেদৰে উৎপন্ন কৰিছে সেই বিষয়ে ক'ব এতিয়া আমাৰ কৃষকসকলক কি উপদেশ দিব যে মীন পালনৰ ক্ষেত্ৰত আমাৰ স্থানীয় মাছৰ যিটো প্ৰজননৰ ক্ষেত্ৰত এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিব এই ক্ষেত্ৰত আপুনি আমাৰ কৃষকসকলক কিবা ক'ব বিচাৰে নেকি কৃষকসকলে এইটোৱে ক'ব বিচাৰো যে এতিয়া আমাৰ লগত ধৰক বহুত ডাঙৰ ডাঙৰ মানে কোম্পানীও যোগাযোগ কৰি আছে যে তেওঁলোকক যদি হিউজ কোৱান্টিটিজ অফ প্ৰডাকশ্যন যদি আমাৰ এই অঞ্চলত হৈ যায় তেতিয়াহ'লে তেওঁলোকে ইয়াতে ইণ্ডাষ্ট্ৰি বহাবলৈ ৰেডি হৈ আছে নিশ্চয় আমাৰ যদি এই চিষ্টেম যদি কোঅপাৰেটিভ চিষ্টেমত হয় কোঅপাৰেটিভ চিষ্টেমত যদি হৈ যায় যেনেকৈ গাখীৰ উৎপাদনৰ ক্ষেত্ৰত কোঅপাৰেটিভ আমাৰ যদি আমাৰ ৰাইজখনে যদি আমাৰ ওচৰৰ ৰাইজখনে যদি মীন পালকসকলে যদি এনেকুৱা স্থানীয় মাছৰ উৎপাদন যথেষ্ট পৰিমাণে হয় ইয়াত ইণ্ডাষ্ট্ৰি হোৱাৰো চান্স আছে মেক্সিমাম মই তাকে ক'লো যে আমাৰ লগত যোগাযোগ কৰি আছে অলৰেডি নিশ্চয় যে এতিয়া এই মোৱা মাছৰ বা পুঠি মাছৰ গুৰি বনোৱা ইণ্ডাষ্ট্ৰি ড্ৰায়াৰ আহিব ক্লিনাৰ আহিব মানে কমপ্লিট ফুল এটা ধৰক চাইণ্টিফিক ছেটআপ এটা তেওঁলোকে বহাবলৈ প্ৰস্তুত হৈ আছে কিন্তু তাৰ কাৰণে আমাৰ ৰ মেটেৰিয়েলটো এভেইলেবিলিটি নাই এতিয়া আমি
এটা পুখুৰীত যদি আমি মানে কাৰ্প জাতীয় মাছ পালন কৰি আছে তাতে যদি আমি মাৰিব যাওঁ খুব 4-5 কেজি পাম, কিন্তু যথেষ্ট পৰিমাণে আমি নাপাওঁ। নহয় ধৰক আমাৰ এতিয়া ইণ্ডাষ্ট্ৰি এটা হ'ব লাগিলে পাৰ ডে টনত প্ৰডাকশ্যন হ'ব লাগিব। আৰু ইয়াৰ আমাৰ পুঠি মাছ বা আমাৰ স্থানীয় জাতৰ মাছসমূহ মানে ইহঁতৰ বৰ বিশেষ ভাল পৰিৱেশ দৰকাৰ নাই, ইহঁতে কম এটা হেৰিটো হৈ যায়, বেমাৰ আজাৰো বহুত কম হয়, বেমাৰ আজাৰো বহুত ইহঁতৰ কেয়াৰো কম ল'ব লাগে। গতিকে এই ক্ষেত্ৰত আমাৰ অসমৰ যিসকল মীনপালক আছে, আমাৰ সেই মীনপালকসকলে স্থানীয় মাছৰ মাছ পোনা পালন কৰি যথেষ্ট পৰিমাণৰ চাহিদা কৰা মানে উপাৰ্জন কৰাৰ থল আছে। গতিকে আমি তেওঁলোকে কিদৰে এই স্থানীয় মাছৰ প্ৰজনন কৰে তাৰ বিষয়ে কিছু আমি তেওঁলোকৰ মুখৰ পৰা শুনিম।